So guys, finally the Croods in New is digitally available হৈ গ'ল। বহুতৰ কাৰণে ইয়াৰ সিকুৱেল আনএক্সপেক্টেড আছিল, কাৰণ তেনেকৈ ইমান প্ৰয়োজনো অনুভৱ হোৱা নাছিল এখনক লৈ। কিন্তু পাৰ্ট 1 ইমান ছাকচেছফুল হোৱাৰ বাবে ড্ৰিমৱৰ্কছে ইয়াৰ সিকুৱেল এনাউন্স কৰি দিছিল, যিটো ক্ৰুডছ ফ্ৰেণ্ডৰ বাবে এটা বহুত ভাল খবৰ আছিল। আজি এইখনৰ বিষয়ে আপোনালোকৰ আগত টোটেলি স্পইলাৰ ফ্ৰী মন্তব্য দাঙি ধৰি মই নিজৰ অলপ অকৱাৰ্ডো লাগিছে, কাৰণ ট্ৰেইনিঙত চলি থকা সময়ত মই ক্ৰুডছৰ ওপৰত ভিডিঅ' দিছোঁ। বাৰু যি কি নহওক, চবৰ ওপৰতে ভিডিঅ' দি যাম লাহে লাহে, খালি তাৰ আগতে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ আৰু নিশ্চিন্ত মনে চাই ল'ব। ক্ৰুডছটোৰ প্লটৰ কথা ক'ব গ'লে ট্ৰেইলাৰত যিমানখিনি দেখালে সিমানখিনিয়ে কম, কাৰণ এক্সট্ৰা এলিমেণ্টকৈ ক্ৰুডছ ফ্ৰেণ্ডৰ বাবে এইখন চোৱাৰ মজা শেষ কৰিব বিচৰা নাই। একদম থুলমূলকৈ ক'ব গ'লে এইবাৰ ক্ৰুডছ ফেমিলিয়ে ছেফাৰ হেবিটেট বিচাৰি বেটাৰমেণ্ট ফেমিলিক লগ পায়। সিহঁত এভলিউশ্যন ফালৰ পৰা বহুত এডভান্স হয় ক্ৰুডছ ফেমিলিতকৈ। প্ৰথমতে চব ঠিকেই গৈ থাকে, কিন্তু লাহে লাহে একদম জীৱন মৰণৰ ছিটুৱেশ্যন আহি পৰে। শেষত কেনেকৈ এইবোৰৰ পৰা হাত সাৰে তাৰ ওপৰতে গোটেই মুভিখন। পুনৰবাৰ কেৰেক্টাৰ্ছবোৰ দেখি সঁচাকৈ বহুত ভাল লাগিল। চবৰে কথা কোৱা ধং ষ্টাইল একদম আগৰ নিচিনাই আছে, কাৰণ ভইচ আৰ্টিষ্টটো আগৰ কেইজনী ৰখা হৈছে। ৰিয়ান ৰেনল্ডছ, নিকলাছ কেজ, এমা ষ্টোন আৰু নতুনকৈ এইবাৰ পিটাৰ ডিকলেঞ্জৰ মাতো শুনিব পাব। এইবাৰ খালি ডাইৰেক্টৰ বেলেগ ৰখা হৈছে, নামটো জুৱেল ক্ৰ'ফৰ্ড। ক'ব গ'লে এইখনেই তেওঁৰ প্ৰথমখন ডাইৰেক্ট কৰা মুভি। তাৰ আগতে কেৱল 30 মিনিটৰ ট্ৰলছ হলিডেখন ডাইৰেক্ট কৰিছিলে। এইবাৰ খালি এনিমেশ্যন, ষ্টোন, লাইট হাৰ্টেড আৰু কালাৰফুল ৰাখিছে। বাকী একদম পাৰ্ট 1ৰ নিচিনাই ৰখাল বনাইছে, হয়তো তাতকৈ বেছিয়ে কমেডি হ'ব, কাৰণ ক্ৰুডছ ফেমিলিয়ে আমাক বৰ হ'ব নিদিয়ে। তাতে আকৌ নিউ এলিমেণ্টছ আৰু নতুন কেৰেক্টাৰ্ছবোৰ চাগে ট্ৰেইলাৰত মন কৰিছিলে। কিছুমান আনফৰ্গেটেবল ফানী মমেণ্টো পাব, যিবোৰ হয়তো বাৰে বাৰে ইউটিউবত চাব মন যাব পিছত। মই এখন চাই বহুত এণ্টাৰটেইনিং পালোঁ, অলপো বৰ হ'ব নিদিলে, কাৰণ ক্ৰুডছ ফেমিলি গম পায় কেনেকুৱা, চব এটা এটা লিজেণ্ড হয়। পূৰা লাষ্টৰ মমেণ্টলৈকে কমেডি পাব আৰু একদম লাষ্টলৈকে হুক কৰি ৰাখিব এইখনে। খালি পাৰ্ট 1ৰ নিচিনা তেনেকৈ ইমান এটা স্পাৰ্কি ফিল নাপালোঁ, কাৰণ সেইখনৰ ইম'চনেল পাৰ্টবোৰ বহুত ষ্ট্ৰং আছিল, যাৰ বাবে গোটেই মুভিখন ইম্পেক্টফুল বনিছিল। ইয়াতো ইম'চনেল চিন আছে, নথকা নহয়, কিন্তু পাৰ্ট 1ৰ নিচিনা ফিলটো দিব নোৱাৰিলে। এইবোৰ তেনেকৈ ইমানো ডাঙৰ কথা নহয়, চাই যাওঁতে হয়তো নটিছো নহ'ব। অভাৰঅল এখন বহুত ৰিফ্ৰেছিং আৰু ছেটিছফেক্টৰী মুভি আছিল। 2020 এখন টপ নচ এনিমেশ্যন মুভি চাব পালোঁ, সেইটোৱে বহুত। ৰেটিঙৰ ক্ষেত্ৰত এইখন অলপ পিছ পৰি গৈছে, কিন্তু আপোনালোকক এণ্টাৰটেইন কৰাত এইখন অলপো পিছ নপৰে। ক্ৰুডছ ফেনবোৰেতো এইখন মিছ নকৰে, সেইটো মই জানোৱেই। যদি আপুনি ইয়াৰ পাৰ্ট 1ও চোৱা নাই তেন্তে চাব এবাৰ। হিন্দীটো এভেইলেবল আছে আৰু এখন মাষ্ট ৱাচ এনিমেশ্যন মুভি হয়। ক্ৰুডছ 2খন বৰ্তমান অকল ইংলিছতে এভেইলেবল আছে, ইয়াৰ হিন্দী ডাব এভেইলেবল হোৱা নাই। হয়তো পিছলৈ এভেইলেবল হ'ব, আৰু আশা ৰাখিছোঁ যাতে ইয়াৰ হিন্দী ডাব একদম পাৰ্ট 1ৰ নিচিনাই মজা হ'ব। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ। আজিৰ ভিডিঅ'টো হয়তো এই বছৰৰ লাষ্ট ভিডিঅ' হ'ব পাৰে। বাকী যদি আপুনি ক্ৰুডছটো চালে তেন্তে আপোনাৰ অপিনিয়ন নিশ্চয় জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেন্তে একেবাৰে নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।